हेलो गाइस परिस्मिता हाजरिका निका यूट्यूब चैनल और अन्य भिडिओ आपलोक सकलोके स्वागतम जनाइছো। আজি ভাবিলো দিনটোনো কি কৰো আপোনালোকক দেখাও। আজি আছে আমাৰ মিউজিক স্কুলৰ পৰীক্ষা। হেবে তালকে আহি আছো। গতিকে চাই থাকক ভিডিঅটো সম্পূৰ্ণকৈ চাবলৈ নাপাহৰিব। আজি হৈছে নতুন অভিজ্ঞতা। মই পঢ়ি যোৱা বিদ্যালয়খনত এগৰাকী গাৰ্ড হিচাপে থাকি বহুত ভাল লাগিছে। আৰু কথাতে কয় নহয়, ৰাইজে নখ জোকাৰিলে বোলে নৈ বয়। এয়া হৈছে আমাৰ বিচাবৰী ৰাইজ। পুৰুষ মহিলা সকলো একত্ৰিত হৈ নামঘৰ ভাগ নিৰ্মাণ কৰিবলৈ আগবাঢ়ি আহিছে আৰু এওঁলোকৰ মাজত একতা বৃদ্ধি পাইছে। ঠিক সেইদৰে প্ৰত্যেকখন সমাজতে আমি একেলগ হৈ পেলাই যিকোনো কাম আমি সহজতে কৰিব পাৰোঁ আৰু কামসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিব লাগে। আৰু এতিয়া আহিলোঁ আমি কম্পিউটাৰ দোকান ভোলাবৰী আৰু আহি পেলাই দেখিলোঁ দেখোন পকৰি বৰ ধুনীয়া লাগিলে। পকৰি খালোঁ, চাহ খালোঁ। আজি আকৌ আহি খানা এটা খাওঁ বুলি ভাবিলোঁ। তিনিজনীয়া খানা, ৰুটি আৰু মাংস কোনে পায় আৰু। খাব পৰা হ'বনে? এই বছৰৰ দ্বিতীয়টো পিকনিক। ভাল ৰুটি বনাই বুলি বিচাৰি গাঁৱত মানে তেওঁ এটা খ্যাতি আছে। বহুত বহুত ধন্যবাদ। বহু সংখ্যক ৰুটি তেওঁ বনাই পেলাই খাব পাৰে। চব আহিব নালাগে বাৰু। আমি ঠিক নিমখ দিছনে? হালধি নিমখে নিদিলেহে ভাল লাগিব। আৰু মছলা দিছ? ফ্ৰেণ্ডছ, আজিৰ দিনটো হাঁহি ধেমালিৰ মাজেৰে ভালদৰে পাৰ হৈ গ'ল নিমখ দিছনে? আৰু আশীৰ্বাদ কৰিব যাতে এনেদৰে সদায় থাকিব পাৰোঁ। আজিলৈ এৰিছোঁ ইমানতে। যদি আপোনালোকে মোৰ ভিডিঅ'খিনি চাই ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ।